নমস্কাৰ মই ইছমাইল আৰু আপোনালোকৰ মাজত আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি প্ৰথমবাৰ আপুনি এই চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টো লাইক কৰিব। আহক আমি আজিৰ খবৰ কেইটা জানিব। 2021 চনৰ বাবে আৰম্ভ হৈছে ৰাজনৈতিক কুচকাৱাজ। সঘনে সলনি হৈছে ৰাজনৈতিক প্ৰেক্ষাপট। নতুন দলৰ আত্মপ্ৰকাশৰ মাজতে 2021ত কোন কাৰ সৈতে থাকিব তাৰ জল্পনা কল্পনা এতিয়াৰ পৰা আৰম্ভ হৈ গৈছে। ৰাজ্যৰ প্ৰধানত দুটা নৱগঠিত আঞ্চলিক ৰাজনৈতিক দলক লৈ চৰ্চা অব্যাহত আছে। এটা দল হৈছে সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠিত অসম জাতীয় পৰিষদ আৰু আনটো দল হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লগতে 70টা সংগঠনৰ নেতৃত্বত উদ্যোগত গঠিত ৰাজ্যৰ দল। এই দুটা দলৰ লক্ষ্য সাম্প্ৰদায়িক শক্তিক ৰাজ্যৰ পৰা বিদায় দিয়া। লক্ষ্য আৰু উদ্দেশ্য একে হলেও শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপটত এই দুই দলক লৈ বিভিন্ন ধৰণৰ কথা চৰ্চাত আহিছে। ইয়াৰে কিছুমান ইতিবাচক আৰু কিছুমান নেতিবাচক। অসম জাতীয় পৰিষদৰ নেতৃত্ব কোনে ল'ব সেয়া এতিয়াও স্পষ্ট কৰা হোৱা নাই। ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰাৰ পাছতহে এই দলৰ নেতৃত্ব আৰু কাৰ্যপন্থা সন্দৰ্ভত এক ধাৰণা ল'ব পৰা যাব। এনে একেদৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত গঠিত ৰাজ্যৰ দলৰো গঠন প্ৰক্ৰিয়া প্ৰায় একেই। দল গঠন কৰিলেও দলৰ আনুষ্ঠানিকতা অনুসৰি দলৰ নেতৃত্ব কাৰ্যপন্থা দুয়ো দলে ঘোষণা কৰিবলৈ বাকী আছে। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এজেপিৰ নেতৃত্বত ল'ব বুলি আলোচনা চলিলেও সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ পাছতহে সংগঠনটোৰ পৰা বিদায় লৈ তেওঁ সম্পূৰ্ণভাৱে ৰাজনৈতিক প্ৰক্ৰিয়াত চামিল হ'ব বুলি উল্লেখ কৰিছে। এইবাৰ চীন ভাৰতৰ মাজত উত্তেজনা আৰু এইবাৰ বায়ু সেনা প্ৰধানে মন্তব্য কৰিছে আমি যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছো। বায়ু সেনাৰ মুখ্য মাৰ্চেল RKS বাদ্ৰিয়াই চীনৰ সৈতে সীমান্তত উত্তেজনাৰ মাজত কয় আমি যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু আছো। বাদ্ৰিয়াই এক বাৰ্ষিক এখন প্ৰেছ সন্মিলনত লগতে কয় যে ওচৰত বিপদ বৃদ্ধি পাইছে সেয়ে আমি আমাৰ ক্ষমতা বৃদ্ধি কৰিছো। আমি সেনা জোৱান প্ৰেৰণ কৰিছো। ৰাফেলেৰে আমাৰ শক্তি বৃদ্ধি কৰিছে আৰু লগতে 3 বছৰত ৰাফেল আৰু তেজাছৰ ডাঙৰ কাম কৰিব। আনকি কোভিডৰ সময়ত আমি বিমানখন কাৰ্যকৰী কৰি ৰাখিছিলো বুলি উল্লেখ কৰিছে। গ্লোবেল AI সাবমিট ৰেচ 2020 ভাৰতৰ ওচৰত AI কেয়াৰ ক্ষেত্ৰত বিশ্বগুৰু হোৱাৰ সুযোগ ল'ব বিচাৰিছে মুকেশ আম্বানীয়ে। গ্লোবেল AI সাবমিট ৰেচ 2020ত RILৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে ভাৰতৰ যুৱ প্ৰজন্ম আৰু ইণ্ডাষ্ট্ৰীয়ে সেই এজেণ্ডা বলৱৎ কৰিবলৈ সাজু যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বঢ়াব পাৰে। আৰু আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যোৰহাটত 5014 গৰাকী ভূমিহীনক ভূমিপট্টা বিতৰণ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যোৰহাটৰ ভূমিহীন হিতাধিকাৰীৰ কাৰণে এটা ভাল খবৰ, কিয়নো এই উপলক্ষে যোৰহাটৰ মুক্তিযোদ্ধা শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰেক্ষাগৃহত আজি এক অনুষ্ঠান সম্পূৰ্ণ হৈ গৈছে। আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত দুপৰীয়া 12:30 বজাৰ পৰা ভূমিপট্টা বিতৰণ আৰু আবণ্টন পত্ৰ বিতৰণ অনুষ্ঠিত হৈছে। আৰু যোৰহাটৰ জিলাৰ 5টাকৈ ৰাজহ চক্ৰৰ 5014জন খিলঞ্জীয়া ভূমিহীনক ভূমিপট্টা প্ৰদান কৰে লগতে আবণ্টন পত্ৰও বিতৰণ কৰে। উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম চৰকাৰৰ বিত্ত স্বাস্থ্য শিক্ষা গড়গাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু লগতে তেওঁৰ বক্তব্যত বৰদোৱা বৰপেটাৰ পৰা কাজিৰঙালৈকে বেদখল মুক্ত কৰাৰ স্থিতিৰ বিষয়েও অৱগত কৰাৰ লগতে খিলঞ্জীয়াক সম্পূৰ্ণ অগ্ৰাধিকাৰ দি বেদখল মুক্ত কৰাৰ প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি উল্লেখ কৰে। আৰু বিগত 4 বছৰৰ পৰা বৰ্তমানলৈকে 13,362 বিঘা মাটি বেদখল মুক্ত কৰি উক্ত মাটি সত্ৰসমূহলৈ পুনৰ উভতাই দিয়াৰ লগতে আত্মসহায়ক গোটৰ জড়িত থকা যুৱকসকলকো কৃষি কৰ্ম কৰিবলৈ মাটি এৰি দি তেওঁলোকক উৎসাহিত কৰিছে। আৰু যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাতিকে প্ৰমুখ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু লগতে যোৰহাট উন্নয়ন ইয়াৰ লগতে প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত গোস্বামী আৰু ঠেঙাল কাছাৰী সাহিত্য পৰিষদৰ কুমুদ কছাৰী আৰু লগতে কৃষি বিপণন পৰিষদৰ পালিত কুমাৰ বৰা উপস্থিত থাকে এই অনুষ্ঠানত।